সফুৰা জাৰগাৰ কোন? একাংশই কোৱাৰ দৰে সফুৰা জাৰগাৰ জেইলৰ ভিতৰতে গৰ্ভৱতী হ'লনে? সফুৰা অবিবাহিত নেকি? এই সমগ্ৰ প্ৰশ্নৰ উত্তৰ দিম, চাওক আমাৰ এই প্ৰতিবেদন। জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী সফুৰা জাৰগাৰ গ্ৰেপ্তাৰ হৈছিল 10 এপ্ৰিলত এটা আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট নামৰ গোচৰত। অসমীয়াত যাক ক'ব পাৰি বেআইনী কাৰ্যকলাপ বিৰোধী আইন। সফুৰাৰ গ্ৰেপ্তাৰৰ পিছৰে পৰাই চলিছিল বিভিন্ন ব্যক্তিগত আক্ৰমণ। মনোজ কুমাৰ আজাদ নামৰ মুজাফ্ফৰপুৰৰ বিজেপি নেতা এজনে 4 মে তাৰিখে টুইট কৰিছিল যে জামিয়াৰ অবিবাহিত ছাত্ৰী যি তিহাৰ জেলত বন্দী হৈ আছে, কৰোনা টেষ্ট কৰিবলৈ গৈ তাই 2 মাহৰ গৰ্ভৱতী পোৱা গৈছে। ঠিক সেইদৰে জেছলিন কৌৰ নামৰ আন এগৰাকী মহিলায়ো একেই কথাকে টুইট কৰে। ইফালে অসমৰ ৰূপাৰাণী ভূঞা নামৰ এগৰাকী মহিলায়ো একেই কথাকে ফেচবুকত পোষ্ট কৰে। অল্ট নিউজ নামৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ হোৱা অনুসৰি তেওঁলোকৰ অনুসন্ধানত সমগ্ৰ ঘটনাখিনি মিছা বুলি প্ৰকাশ পায়। অল্ট নিউজে সফুৰা জাৰগাৰৰ গিৰিয়েকৰ লগত কথা পাতে আৰু তেওঁ জনায় যে তাইৰ সৈতে 2018 চনৰ অক্টোবৰতে বিবাহপাশত আবদ্ধ হয়। একাংশই দাবী কৰা অনুসৰি সফুৰা জাৰগাৰ জেইলৰ ভিতৰতে গৰ্ভধাৰণ কৰা নাই। যেতিয়া তাই গ্ৰেপ্তাৰ হৈছিল তেতিয়াই এই বাতৰিটো প্ৰকাশ পাইছিল। সফুৰা জাৰগাৰ 10 এপ্ৰিলত গ্ৰেপ্তাৰ হৈছিল আৰু সেই মুহূৰ্তত তাই 3 মাহৰ গৰ্ভৱতী আছিল। 12 এপ্ৰিলত আউটলুকত এইখিনি কথা প্ৰকাশ পাইছিল। 21 এপ্ৰিলত আদালতক দিয়া জামিনৰ আবেদনতো তাইৰ 13 সপ্তাহৰ প্ৰেগনেন্সিৰ কথা উল্লেখ কৰা হৈছিল। ইফালে newsclick.in নামৰ আন এটা সংবাদ সংস্থায়ো একেই দাবী কৰিছে। শেষত আপোনালোকক শুনাব বিচাৰিছোঁ CAA আন্দোলনৰ নেত্ৰী সফুৰা জাৰগাৰৰ এটি ইণ্টাৰভিউ, য'ত তাই নিজেই নিজৰ হাজবেণ্ডৰ কথা উল্লেখ কৰে। So my husband, he was sitting with me and he called his mother, my mother-in-law, and suddenly the phone is off. And I'm also sitting there and the phone is off. So that pit in your stomach and so my husband, he was sitting with me and he called his mother, my mother-in-law, and suddenly এই সমগ্ৰ তথ্যখিনি জনাৰ পিছত সফুৰা জাৰগাৰ যে অবিবাহিত নহয় আৰু তাই যে জেইলৰ ভিতৰতে গৰ্ভধাৰণ কৰা নাই তাকে প্ৰমাণিত হয়। অনুগ্ৰহ কৰি আমাৰ ইউটিউব চেনেল আছাম প্লাছ ছাবস্ক্ৰাইব কৰক, ফেচবুকত আমাৰ পেজ লাইক কৰক।